সময় এনেকুৱা আছিলে যেতিয়া মানে আমি দুয়োজনে এফালে চাইডে এফালে আমি দুয়োজনে মানে কলেজত একেলগে ইফালে সিফালে ঘূৰি ফুৰি পাৰ্কলৈ ফুৰিব গৈছিলোঁ আৰু তাইও মানে নিজৰ লগৰখিনিৰ লগত ইফালে সিফালে ফূৰ্তি কৰি চাওমিন থোপা যি টি খাই ফুৰিছিলে আৰু নিজৰ মৰ্জি মতেই য'তেই ত'তে গৈ ফুৰিছিলে আৰু আজি তাই কি কৰে চাওক আজি এনেকৈ তাই বাৰীত চব্জি বিচাৰি থাকিবলগীয়া হৈছে আৰু এইফালে মানে আমাৰ ভণ্টিও আহিলে মানে খোলালি আহিলে আৰু মানে ঘৰলৈ এটা সময় লৈ আহিলোগৈ আৰু মানে তাই কেনেকুৱা লাগিছে এটা সুধো আৰু তাইক মানে কেনেকুৱা লাগিছে তোমাৰ কৈ দিয়াচোন একদম ফুটপাথত পৰি থকা খুজনীয়া বাইদেউজনী নিচিনা লাগিছে একদম ষ্টেণ্ডাৰ্ডটো পাহৰিয়ে গ'লোঁ কেনেকৈ আছিলোঁ কি আছিলোঁ একো নাই এনেকৈ মানুহজন পালোঁ যে এইটোৱে বহুত মানে বেলেগে লৈ আহিলে বহুত বেলেগ কথা আছিলে এতিয়া চব্জি বিচাৰি আছোঁ যদিও বেয়া নহয় মানুহজন ওচৰতে আছে সেয়াই আৰু তাই মানে কি আছিলে বিৰাট ভয় মানে মোক হেৰাই দিম বুলি বিৰাট ভয় আছে মানে কৈছোঁ তোমাৰ মোক হেৰাই দিম বোলে বিৰাট ভয় সেইকাৰণে যি টি কৰি মানে বেয়া হয় আহিছে চব মিছা কথা এইবোৰ তাই মোক নাপাম বুলি নাপাম বুলি বিয়া হৈ আহিছে মোৰ লগত তাত মানে বিৰাট ফূৰ্তি আৰু লগৰখিনি মোৰ তাতে ভুল হ'ব ন ছোৱালীজনীয়ে আহিলে আৰু জাপ মাৰি কিনি লোকে সিহে গাড়ী উঠাই আনিছে মোক বৰ মই আহিছোঁ নিচিনাকৈ দেখিছে নাই কিমান খং কৰিছে মানে এইবোৰ আৰু এনেই ধেমালি তাই আৰু মানে তো সেয়াই পৰিস্থিতি কেতিয়া কি হৈছে কোনো ক'ব নোৱাৰে যে মই ইমান সৰুতে আহি কিনি হ'লেও নিজে আহিলেও লোকে আনিলোঁ হ'লেও যে ইমানখিনি কৰি আছোঁ ধুনীয়াকৈ তাৰ কাৰণে আৰু এতিয়া ৰাতিৰ সাজৰ কাৰণে কি বোলে এইটো ভেন্দি ছিঙিছোঁ ভণ্টিৰ লগত ইমানখিনি কোনে কৰি দিব কওকচোন ইমান ৰাতিপুৱা গধূলি ভাত পানী মুখৰ আগত আৰু ইমান মৰম কৰা মানুহ এজনী আজিকালি পইচা পাতিহে চাই কিনি মানুহে আহে মইতো একো নোচোৱাকৈ গাঁওখনো এবাৰ সোমোৱা নাই তেনেকৈ আহি গৈছোঁ একদিন দেখি কিনি দুইদিন দেখি কিনি অঁ সেইটো বাৰু সঁচা কথা হয় যে আমাৰ গাঁওখন বহুত চুকত আছে তাই গমো পোৱা নাছিলে তাই কেনেধৰণৰ মানুহ কেনেকুৱা কি জাগে একো নাজানেকৈ আহিছে বাৰু তাক মই ক'ব নাযাওঁ তাৰ একো মানে প্ৰশ্নই নুঠে ঘৰত মাছ মাংস একদম ঠিকছে খাই থকা মানুহ এতিয়া চাহ চব ত্যাগ দিছোঁ তাৰ কাৰণে সেইটোতো হয় বাৰু বেছি মৰম কৰিব নালাগে তো সেয়াই আৰু কেতিয়া আমাৰ জীৱনটোত কেতিয়া কি হৈ যায় ফটকছে আমি একো ক'ব নোৱাৰোঁ ছাডেনলি আমাৰ জীৱনটোত কি হৈ যায় আমি ক'বই নোৱাৰোঁ আৰু এই আমাৰ গধূলি সন্ধিয়া হৈ আহিছে তো আমি মানে বাৰীত আহিলোঁ চব্জি ছিগিবৰ কাৰণে ৰাতিৰ কাৰণে তাৰ এইফালে আমাৰ ভেন্দিখিনি মানে ডাঙৰ হোৱাই নাই মানে লাগিছেহে আমাৰ পিছতীয়া হ'ল এবাৰ মানে বেয়া হ'ল যে আৰু চাব পৰা সন্ধিয়াৰ দৃশ্য চাওক কি ধুনীয়া গাঁৱত থকাৰ মজাই এইটো গম পাইছেনে আপোনালোকে চাওক কিমান ধুনীয়া লাগিছে নহয় সেইফালে চাওক কি মজা হা বঢ়িয়া লাগিছে মানে কি বুলি কওঁ আপোনালোকক সেয়াই আৰু আপোনালোকক কৈ দিওঁ বুলি তাৰপিছত দেখাই আছোঁ আৰু এইটো খাই আপোনালোকে চিনি পায়নে এইটো মৰিচা বুলি কয় বিৰাট মানে ভিটামিন চব্জি আপোনালোকৰ বাৰীত আছে যদি খাব দেই এইটো পেলাই নিদিব বহুত ভাল বস্তু হয় আমাৰ ঘৰত বেছিকৈ নাখায় হ'লেও মই বনাই দিওঁ জেং জাবৰ তেতিয়াহে শক্তি হ'ব বেমাৰ আজাৰৰ পৰা দূৰ হ'ব সেয়াই যিমান পাৰোঁ ঘৰুৱা চব্জি খাব চেষ্টা কৰোঁ আমি ইমানটো মানে কিনি নাখাওঁৱে দালিটোৱে আৰু মিঠাতেলটোহে কিনি খোৱা হয় আৰু সেইটো হয় আৰু কেতিয়াবা আপোনালোকক চেষ্টা কৰিম যে আমাৰ গাঁওখন দেখাবৰ কাৰণে চাওকচোন আপোনালোকে কিমান ভাল লাগিছে সেইফালে পথাৰখিনি চাওকচোন ৱাহ ইমান মানে একদম চুমেশ্বৰী লাগিছে মানে ইমানেই ভাল লাগিছে কি বুলি ক'ম আৰু আপোনালোকক বাহানা কৰি বিয়া হৈ আহিলে আৰু সেই তাকেই আৰু পৰিস্থিতি লাগিলে যেনেকুৱাই হওক সময় লাগিলে যেনেকুৱাই হওক এদিন নহয় এদিনতো বিয়া হ'বই লাগিব বা তাৰ আগতে কিবা এটা ইনকাম চ'ৰ্চ বিচাৰি লোৱাটো ভাল কথা আৰু কিন্তু যি হ'ল আৰু মানে আমাৰ বাইদেউ একদম কচু বিচাৰিছে মাৰ কাৰণে মানে আমাৰ কাৰণে হ'ল আৰু এফালে ভেন্দি যেতিয়া আৰু মাৰ কাৰণে কচু বিচাৰি আছে সেই আৰু যি হ'ল বুলি আমি আগুৱাই যাব লাগিব আমি সেইবোৰ লওঁতো আমি পস্তাই থাকিলে নহ'ব দুখ কৰি থাকিলে নহ'ব নহয় নাই কি কয় আপোনালোকে যি হ'ল বাট আগুৱাই যোৱাটো জৰুৰী বহুত মেইন আৰু মানে যেতিয়া আমি ডেকা গাভৰু হৈ আছিলোঁ আমাৰ চিটুৱেশ্যন কেনেকুৱা হৈ জানেনে আপোনালোকে জোৱাই যদি যোৱা বাৰু কেতিয়াও নেমাতো দেই এনেকুৱা টাইপৰ মানে সদায় হয় সৰু কথাত মানে একদম সৰু কথাত আমাৰ মানে কাজিয়া হ'ব নহয় ক'ম বাৰু কেতিয়াবা আনটি ভিডিঅ'ত মই ধুনীয়াকৈ ক'ম আৰু কি কথা কাজিয়া হৈছিলে কেনেকুৱা কি হৈছিলে ইমান নতুনকৈ বাজি হৈছিলে কিন্তু সেয়াই আৰু একদম সেই গানটোৰ মানে নিচিনাই আমাৰ মানে অৱস্থা হৈছিলে আৰু জোৱাই যদি এনেই আৰু পূৰা যোৱা কিন্তু থাকিব নোৱাৰোঁ বহুত ৰাম কাজিয়া হৈছিলে আমাৰ ৰাম কাজিয়া হোৱাৰ পিছতো আমাৰ এনেকুৱা আমি আছোঁ আজি মানে কি হয় কথাটো কেনেকুৱা যোনে আপোনাৰ সঁচাকৈ ভাল পায় যাক আপুনি সঁচাকৈ ভাল পায় নহয় কেতিয়াও মানে এনেকুৱা আপোনাৰ কাজিয়া হ'ব নহয় ইমানেই কাজিয়া হ'ব এনেকুৱা নহয় যে মই এইটো বিচাৰোঁ সেইটোৱে হ'ব
মানে মই যদি যেনেকৈ বিচাৰিছোঁ তাইও সেনেকৈ কৰি আছে, ডেট মিনছ তাই প্ৰিটেণ্ড কৰি আছে বা মই প্ৰিটেণ্ড কৰি আছোঁ সেইটো হ'বৰ কাৰণে। তো কাইজা য'ত হ'ব তাতে মৰম থাকিবই, বুজিছেনে আপোনালোকে? তো সেয়া কৰি 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 আমি এতিয়া আহিলোঁ ওচৰৰ দোকানখনতে। তাই কিবা খাই বোলে, কি খাবা? পইচা দিব আছে। পইচা দিব আছে, আচ্ছা বাকী আছে 25 টকা। বাকী বুলি কওঁতে মোৰ 10 টকা এটা বাকী আছে, পাহৰিলোঁ। আটাই আচোন দোকানলৈ। পিছত দোকানৰ পৰা আহিলোঁ আৰু মানে আমাৰ কি বুলি কয় ভণ্টি এজাজ ওলাই গৈছিলেহে, আমাৰ বাইদেউটো অলপ শাক কাটি ল'লে মানে। তো সেয়াই ভণ্টিক চব্জি কাটি দে বুলি কৈছে, মানে যুদ্ধ লাগিব হৈছে আৰু ইয়াত। মই নোৱাৰো বোলে, কি কওঁ কিবা এটা সহায় কৰিবলৈ আনিছোঁ, নাই একো কৰিয়ে নিদিয়ে। বিৰাট দুখ বেচাৰীজনী, বিৰাট দুখ, কি ক'ম আৰু। সেয়াই আৰু এতিয়া আমি ঘৰলৈ যাওঁ। তাই কি কি চব্জি বনাব আজি নাজানো আৰু এইটো চাওক আমাৰ ঘৰৰ পৰিৱেশটো। আৰু আমাৰ এইখন ট্ৰেক্টৰ দাদাই চলাই মানে শিলগুটি আনিব হওক বা পথাৰৰ খেতিৰ সময়ত হাল বোৱাই হওক বা যিকোনো কামতে ব্যৱহাৰ কৰা হয় আৰু আপোনাৰ জানেই আৰু। তাৰপিছত এতিয়া আজি কি খানা বনিব? কোমোৰা, আলু ভাজি আৰু ভেন্দি, টেঙা পাত, জোল, মালে কচুথুৰি আৰু এতিয়া আছে আমাৰ খৰি গুদামটো। খৰি গুদাম শেষ হ'বলৈ হৈছে আৰু এতিয়া খৰি ল'ব লাগিব দুটাই। আমাৰ মানে কি হয় ইয়াত বেছিভাগ গেছ ব্যৱহাৰ কৰা নহয়, সেইকাৰণে আমাৰ কি হয় দূৰৰ পৰা মানে ট্ৰেক্টৰতে 1 গাড়ী 2 গাড়ীকৈ হওক অলপ পইচা দি কিনি গাড়ীত 2200 টকাই হওক বা যিকোনোৱে হওক। এতিয়া বাৰু আমাৰ একো টেনশ্যন নাই বাৰু, কাৰণ আমাৰ ঘৰতে নিজৰ ট্ৰেক্টৰখন আছে, সেইকাৰণে আমি নিজে আনোগৈ আৰু আপোনালোকক বস্তু এটা দেখাবলৈ চাওক, কালি ইমান বতাহ ধুমুহা মাৰিলে আমাৰ মধুৰিজোপাই গিৰি গ'ল। এফালে মধুৰি হৈ আছিলে, বিচাৰা ডাঙৰকৈ নাপালে। খাম বুলি পকিলে খাম বুলি ভাবিছিলোঁ, কিন্তু আশা কৰি থকা লাভ নাই, আশাটো নিৰখা হৈয়ে যায় মানে। সেয়া এতিয়া কেঁচাটো চুবাব নোৱাৰোঁ, এতিয়া খৰিয়ে লৈ যাব লাগিব ভাত ৰান্ধিবলৈ। শেষেই হৈছেগৈ আৰু মোক ফালিবলৈ কৈ আছে, কিন্তু কুঠাৰখন হেৰাই আছে মানে। সেয়াই কিমানো ব্যৱহাৰ কৰিব আৰু শেষত আমাৰ গোটেই গাঁৱৰ মানুহে এনে খৰি ব্যৱহাৰ কৰে। ইয়াত বেছিভাগ গেছ ব্যৱহাৰ নকৰে আজি বহুত বছৰ আগৰ পৰাই আৰু, কিন্তু এতিয়া মানে লাহে ধীৰে এঘৰ দুঘৰকৈ গেছ ব্যৱহাৰ কৰিব আৰম্ভ কৰিছে আৰু। আমাৰ ঘৰতো গেছ আছে, কিন্তু শেষ হ'ব হৈছে আৰু যিহেতু গেছৰ প্ৰাইচ বহুত দাম হৈ আছে জানে আপোনালোকে। কাৰণ জুইত বহুত কষ্ট হয় আৰু এতিয়া যেনেকুৱা মোৰ অৱস্থা হৈ আছে, একদম গা বেয়াই হৈ থাকে। জুই ফুৱাওঁতে মোৰ জান বাহিৰ হৈ যায়। সেয়া গেছটো আনিবই লাগিব, পইচা দাম দি কিনি হ'লেও, কি ক'ম আৰু। আমি এতিয়া আহিলোঁ পাকঘৰলৈ। তাই আৰম্ভ কৰিছে আৰু যেনে তেনে ভনীয়েকক কনভেন্স কৰাই কিনি সেইফালে কোমোৰাটো কাটুৱাই আছে। আৰু আমাৰ বাইদেউ এফালে আজি কি কি আনিলে যেন নাজানো, মৰিচা ঠাৰি, এইটো কি পাত হয়? টেঙা পাত আৰু সেইফালে ভেন্দি আৰু মাৰ কাৰণে কচু ধুনীয়াকৈ আপোনাক কৈছিলোঁৱে। সেয়ে আজি আমাৰ খানা সেইটোৱে বনিব আৰু গাঁৱলীয়া মানুহৰ কি ক'ম, আমাৰ মা মানে ভাত খোৱা অৱস্থাত যদি বেলেগ চব্জি থাকে মোকতো এনেকুৱা হয়, যেন খালোঁ আজি। সেনেকৈ শুনাতকৈ কচুটো খালে মানে হাঁহি ভাত খায় মানে, বৰে আৰু কেইটামান ভাত লাগিছিলে তেনেকৈ কয়। সেয়েহে মায়ে কচু খাই ভাল পায়, যদি বনাই থাকোঁ আমনি পালেও বনাই দিয়ে থাকোঁ। কালি বনাইছিলোঁহে ৰাতি, আজি ৰাতি বনাই দিছোঁ আকৌ। সেয়াই আৰু আপোনালোকে যদি শেষলৈকে ভিডিঅ'টো চাইছে, আমি নেক্সট ভিডিঅ' ট্ৰাই কৰিম কি আমাৰ মাজত সৰু সুৰা কথাত কেনেকৈ কাজিয়া হৈছিলে, কিয় হৈছিলে আৰু তাৰপিছত কি হৈছিলে আমাৰ মাজত, সেইবোৰ আপোনালোকক ক'বলৈ চেষ্টা কৰিম। দেন আফটাৰ এনেকৈ ধৰণৰ কিছুমান ভিডিঅ' আনি থাকিম আৰু কমেণ্ট কৰি নিশ্চয় জনাব যে আমাৰ ভিডিঅ'বোৰ কেনেকুৱা লাগিছে চাই। হয়তো বহুতখিনি চেষ্টা কৰিব লাগিব আৰু যিকোনো নহওক আজিকালি ইমানেই আহিছোঁ, বাই বাই।